মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কৰোনা ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ যিসমূহ স্বাস্থ্য বিধি দিয়া হৈছে সেই বিধিসমূহ নিশ্চয় তোমালোকে মানি চলি আছা সেই মহামাৰীত আক্ৰান্তসকলৰ আমি আশু আৰোগ্য কামনা কৰি আজি প্ৰতিদিন পাঠশালাত আমি তোমালোকৰ সৈতে এটি বিষয় আলোচনা কৰিবলৈ আহিছো তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস পাঠ্যপুথিৰ প্ৰথমটি অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন সম্পৰ্কত আজি আমি কিছু কথা আলোচনা কৰিম আশা কৰিছো তোমালোকে কিতাপ বহি কলম সাজু কৰি লৈছা প্ৰয়োজন সাপেক্ষে কিছু কথা তোমালোকে লিখি ল'ব পাৰিবা আমি ইতিমধ্যে বংগ বিভাজন আৰু স্বদেশী আন্দোলন শীৰ্ষক অধ্যায়টোৰ নাম বোৰ্ডত লিখি ৰাখিছোৱে ভাৰতৰ ৰাজনৈতিক ইতিহাসত এটা অতি গুৰুত্বপূৰ্ণ ঘটনা বা ঐতিহাসিক ঘটনা আছিল বংগ বিভাজন এখন প্ৰদেশক দুভাগ কৰাৰ সিদ্ধান্তক লৈ যি আন্দোলনৰ সূচনা হৈছিল বা যি সিদ্ধান্ত হৈছিল সেই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত সৰ্বভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত এক জনসংগ্ৰামৰ সূচনা হৈছিল আৰু সেই সংগ্ৰামেই আছিল বংগ বিভাজন আন্দোলন বংগদেশক দ্বিখণ্ডিত কৰা আৰু তাৰে এটা খণ্ডক অসমৰ লগত সংলগ্ন কৰাৰ যি সিদ্ধান্ত বা যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াই আছিল বংগভংগ আঁচনি একেবাৰে চমুকৈ যদি আমি তোমালোকক ক'বলৈ যাওঁ যে বংগ বিভাজন আছিল এখন আঁচনি ব্ৰিটিছ চৰকাৰে লোৱা এখন আঁচনি আৰু সেই আঁচনিৰ জৰিয়তে বংগদেশক দুভাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সিদ্ধান্তটো এনেকুৱা আছিলে যে বংগদেশক দুভাগ কৰি এভাগ অসমৰ সৈতে সংলগ্ন কৰা আৰু আন ভাগক পশ্চিম বংগ ৰূপে বৰ্তাই ৰখা পশ্চিম খণ্ডক উৰিষ্যা বিহাৰৰ লগত একেলগে ৰাখি পশ্চিম বংগ হিচাপে বৰ্তাই ৰখা ঊনবিংশ শতিকাৰ শেষৰ ফালে আৰু বিংশ শতিকাৰ আৰম্ভণিতে বংগদেশত জাতীয় জাগৰণে এক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিল বা শক্তিশালী স্থিতিত আছিল সেই জাতীয়তাবাদী ভাৱধাৰাক মহিমূৰ কৰিবৰ বাবে আসলতে বংগ বিভাজনৰ সিদ্ধান্ত লোৱা হৈছিল আমি যদি সেই বংগ বিভাজনৰ পটভূমি আলোচনা কৰিবলৈ যাওঁ তেতিয়া আমি জানিম যে 1857 চনত এক বিদ্ৰোহ হৈছিল তোমালোকে জানা সেই বিদ্ৰোহৰ কথা কি সিপাহী বিদ্ৰোহ আৰু এই সিপাহী বিদ্ৰোহ ব্ৰিটিছৰ বিৰুদ্ধে ঘোষণা কৰা প্ৰথম সৰ্বভাৰতীয় ৰাজনৈতিক বিদ্ৰোহ আছিল তোমালোকে সিপাহী বিদ্ৰোহ সম্পৰ্কে নৱম শ্ৰেণীত সিপাহী বিদ্ৰোহৰ কাৰণ সিপাহী বিদ্ৰোহৰ ফলাফল সকলো কথাই আলোচনা কৰি আহিছা আজি এই মুহূৰ্তত আমাক সিপাহী বিদ্ৰোহৰ কাৰণ বা ফলাফল সম্পৰ্কে আমি কোনো কথা আলোচনা কৰিব নালাগে কিন্তু আমাৰ কাৰণে এই 1857 চনটো জৰুৰী কি কাৰণে যে 1857 চনত যেতিয়া সিপাহী বিদ্ৰোহ হৈছিল সেই সিপাহী বিদ্ৰোহৰ পিছত ভাৰতবৰ্ষক নতুন ৰূপত সজাই তোলাৰ বাবে কিছুমান আঁচনি গ্ৰহণ কৰা হৈছিল আৰু নতুন ৰূপত সজাই তোলাৰ কথা চিন্তা কৰা হৈছিল আৰু সেই চিন্তাত ব্ৰিটিছ সকলৰ মনত বংগ বিভাজনৰ চিন্তাই ভুমুকি মাৰিছিল বা বংগ বিভাজনৰ চিন্তা তেওঁলোকৰ মনলৈ আহিছিল আৰু সেই চিন্তাকে লৈ ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত
এলানি বিস্তাৰিত আলোচনা হৈছিল আৰু সেই আলোচনাৰ পৰিপ্ৰেক্ষিতত সেই আলোচনাৰ বিস্তাৰিত আলোচনাৰ অন্তত পূব ভাৰতৰ এক বিশাল অংশক বংগদেশৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল বুজি পাইছানে যে তেওঁলোকে ভাবিলে যে সিপাহী বিদ্ৰোহৰ পিছত ভাৰতবৰ্ষক নতুন ৰূপত সজাই তোলা হোক আৰু সেই নতুন ৰূপত সজাই তোলাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিলে সেই প্ৰক্ৰিয়াৰ আৰম্ভণিতেই বা সেই প্ৰক্ৰিয়া চলি থাকোতেই ব্ৰিটিছসকলৰ মনত ইংৰাজসকলৰ মনত এটা চিন্তা আহিলে যে বংগদেশক বিভাজন কৰিব লাগে আৰু সেই চিন্তাৰ আলম লৈ ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত হোৱা আলোচনাই বংগ বিভাজনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় অৰ্থাৎ বংগ প্ৰদেশৰ পূব ভাৰতৰ এক বিশাল অংশক বংগদেশৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু যেতিয়াই সেই বিভাজনৰ কথা বা সেই সিদ্ধান্তৰ কথা প্ৰথমে আমি সিদ্ধান্ত বুলি ক'ব লাগিব বংগ বিভাজনৰ প্ৰথমে সিদ্ধান্তহে গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত বংগদেশত থকা জাতীয়তাবাদী নেতাসকলে সকলো কথা বুজি পালে কি কাৰণে বুজি পালে তাৰ কাষলৈ বা তালৈ যোৱাৰ আগতে আমি এগৰাকী ব্যক্তিৰ নাম ল'ব লাগিব তেখেত হ'ল লৰ্ড নেথানিয়েল কাৰ্জন এখেত আছিল সেই সময়ৰ ভাইসৰয় লৰ্ড নেথানিয়েল কাৰ্জন ইয়াৰ পিছত আমি লৰ্ড কাৰ্জন বুলি ক'ম চমুকৈ এই ভাইসৰয় গৰাকীয়ে এটা সিদ্ধান্তৰ কথা জনাইছিল যে বংগদেশখন ইমানেই বিশাল যে সেই বংগদেশৰ বিশালতাৰ কাৰণেই বংগদেশক দুভাগ কৰাৰ প্ৰয়োজন আসলতে কি আছিল জানানে যে এগৰাকী গভৰ্ণৰৰ তলত সমগ্ৰ বংগদেশ শাসন কৰাৰ ক্ষেত্ৰত কিছুমান অসুবিধাৰ সৃষ্টি হৈছিল বুলি ব্ৰিটিছ চৰকাৰে প্ৰচাৰ চলাইছিল আৰু সেই কাৰণে তেতিয়াৰ ভাইসৰয় লৰ্ড কাৰ্জনে বংগদেশখনক বিভাজন কৰি শাসনৰ সুবিধা হ'ব বুলি কৈছিল আৰু লগতে অসমৰ প্ৰয়োজনৰ খাতিৰত অসমৰ ভৌগোলিক সীমা বৰ্ধিতকৰণৰ স্বাৰ্থতো বংগ বিভাজন কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছিল আশ্চৰ্যজনকভাৱে সেই বংগ বিভাজন যে বংগৰ বিশালতাৰ বাবে আছিল হেয়া নহয় আশ্চৰ্যজনকভাৱে আকৌ কৈছোঁ যে তাৰ মাজত কিছুমান কু অভিসন্ধিহে লুকাই আছিল আৰু তোমালোকৰ পাঠ্যপুথিত লিখা আছে যে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য বংগ যে বিভাজন কৰিব খুজিছিলে বংগদেশক যে বংগ প্ৰদেশখনক বিভাজন কৰি যে দুখন প্ৰদেশলৈ ভাগ কৰিব বিচাৰিছিলে সেই বংগ বিভাজনৰ তিনিটা অন্তৰ্নিহিত উদ্দেশ্য আছিলে আৰু সেই তিনিটা উদ্দেশ্যৰ বাবেহে আসলতে বংগ বিভাজন কৰিব বিচৰা হৈছিলে পৰীক্ষাৰ প্ৰশ্ন কাকতত বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য লিখা এই ধৰণৰ প্ৰশ্ন দেখিবলৈ পোৱা যায় এতিয়া আমি বংগ বিভাজনৰ তোমালোকে যদি প্ৰয়োজন বোধ কৰা তেতিয়াহলে তোমালোকে
তোমালোকৰ লগত থকা বহীত লিখি ল'ব পাৰা বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য ঠিক আছে যে বংগ বিভাজনৰ কি অন্তৰ্নিহিত তাৰ মাজত লুকাই থকা কি উদ্দেশ্য আছিল প্ৰথম উদ্দেশ্য হিচাপে আমি ক'ব পাৰো বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্যৰ প্ৰথম উদ্দেশ্য আমি কি ক'ব পাৰো হিন্দু মুছলমানৰ মাজত একতা ভংগ কৰা ৰবা এইটো পেন লৈ লওঁ অকণ কমকৈ লিখিছে এটা দ্বিতীয়টো অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু বঙালীসকলক সংখ্যালঘুত পৰিণত কৰা আৰু 3 নম্বৰ উদ্দেশ্য তিনিটা অন্তৰ্নিহিত উদ্দেশ্য 3 নম্বৰ উদ্দেশ্যটো আছিল সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰা এই তিনিটা হৈছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য এই তিনিটা উদ্দেশ্য আছিলে বংগ বিভাজনৰ আৰু সেই সম্পৰ্কে বিস্তৃতভাৱে ব্যাখ্যা কৰাৰ আগতে আমি এটা সৰু বিৰতি লওঁ বিৰতিৰ পিছত আমি পুনৰ উভতি আহি বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য সম্পৰ্কে আলোচনা কৰিম বিৰতিৰ আগতে আমি বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য সম্পৰ্কে আলোচনা কৰিবলৈ ওলাইছিলোঁ আৰু বংগ বিভাজনৰ যি তিনিটা উদ্দেশ্য আছিল সেই তিনিটা উদ্দেশ্য আমি বোৰ্ডত লিখি দিছোঁ এতিয়া বংগ বিভাজনৰ এটা অন্যতম প্ৰধান উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভংগ কৰা সেই সময়ত বংগদেশত হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল দৃঢ় আছিল আৰু তেওঁলোকৰ মাজত থকা সেই দৃঢ় এনাজৰীডাল ছিঙি দিবৰ কাৰণে আৰু তেওঁলোকৰ মাজত থকা ভাতৃত্ববোধৰ ভাৱ নোহোৱা কৰিবৰ কাৰণে বংগ বিভাজনৰ সিদ্ধান্ত লোৱা হৈছিল দ্বিতীয়টো উদ্দেশ্য আছিল হিন্দু বঙালীসকলক সংখ্যালঘুত পৰিণত কৰা মই বিৰতিৰ আগতে ক'লোৱেই যে বংগ প্ৰদেশখনক দুভাগ কৰি এখনক পূৰ্ব বংগ আৰু অসম আৰু দ্বিতীয় পশ্চিম খণ্ডক উৰিষ্যা আৰু বিহাৰক একেলগে ৰাখি পশ্চিম বংগ হিচাপে যে ভাগ কৰাৰ যি সিদ্ধান্ত হৈছিল তাত হিন্দু বঙালী বুদ্ধিজীৱীসকলক দুটা ভাগ কৰি তেওঁলোকক সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল বুজি পাইছা নহয় যে হিন্দু বঙালীসকলক লগতে বুদ্ধিজীৱীসকলক দুটা ভাগত ভাগ কৰি দুখন প্ৰদেশত ভাগ কৰি তেওঁলোকক সংখ্যালঘুত এখন বংগ প্ৰদেশত থাকিলে সকলোৱে থাকিলে তেওঁলোকে সংখ্যালঘু নহলহেঁতেন সংখ্যাগৰিষ্ঠ হলহেঁতেন কিন্তু যেতিয়া তেওঁলোকক দুটা ভাগত ভাগ কৰি দুয়োখন প্ৰদেশত ভাগ কৰিবলৈ ল'বলগীয়া হ'ব তেতিয়া তেওঁলোকক হিন্দু বঙালী বুদ্ধিজীৱীসকলক
সংখ্যালঘুত পৰিণত কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু তৃতীয়, সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰা। বংগ বিভাজনৰ জৰিয়তে সেই সময়ত ৰাজনৈতিকভাৱে অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰাবলৈ বা অনুগত হ'বলৈ বংগ বিভাজনৰ চেষ্টা কৰিছিল। লৰ্ড নেথানিয়েল কাৰ্জন, আমি যে কৈছিলোঁ লৰ্ড কাৰ্জনৰ উদ্দেশ্য আছিল যে ব্ৰিটিছ সাম্ৰাজ্যক শক্তিশালী কৰা, আৰু তাৰ কাৰণে সেই উদ্দেশ্য আগত ৰাখি তেওঁ বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনা সম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল। জাতীয়তাবাদী নেতাসকলক তেওঁ পংগু কৰি তেওঁলোকৰ জাতীয়তাবাদৰ ভাৱ মহিমূৰ কৰাৰ কাৰণে চেষ্টা কৰিছিল। লৰ্ড কাৰ্জনে 4 দফীয়া এখন আঁচনি, আমি স্ক্ৰীনত দেখা পাম এতিয়া সেই আঁচনিসমূহ। লৰ্ড কাৰ্জনে 1905 চনত, 1905 চনটো গুৰুত্বপূৰ্ণ। 1905 চনটো গুৰুত্বপূৰ্ণ। কি কাৰণে গুৰুত্বপূৰ্ণ? যে 1905 চনত বংগভংগ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ কৰিছিলে। মই যে সিদ্ধান্ত কৈ আছিলোঁ, এতিয়া এই 1905 চনত বংগভংগ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ কৰি 16 অক্টোবৰ তাৰিখে বংগভংগ কাৰ্যকৰী কৰিছিল। 16 অক্টোবৰ, সেইটো আমি লিখি থলোঁ, 16 অক্টোবৰ। চনৰ 16 অক্টোবৰ তাৰিখে চৰকাৰীভাৱে বংগভংগ পৰিকল্পনা প্ৰকাশ কৰি 16 অক্টোবৰ তাৰিখে কাৰ্যকৰী কৰিছিল। আৰু তেতিয়া যি 4 দফীয়া আঁচনি, 4টা দফা, আচলতে 4টা দফা লৰ্ড কাৰ্জনে আগবঢ়াইছিল। সেই বংগভংগ আঁচনিৰ প্ৰথম দফা আমি স্ক্ৰীনত এতিয়া চাম। 4টা দফাৰ কথাখিনি আমি স্ক্ৰীনত দেখা পাম। তোমালোকে যদি ইচ্ছা কৰা তোমালোকে বহীত লিখি ল'ব পাৰা, আৰু নহ'লে তোমালোকে কথাখিনি মন কৰিবা। বংগভংগ আঁচনিৰ প্ৰথম দফাত উল্লেখ আছে যে ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসমক সংলগ্ন কৰা হ'ব। অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম হ'ব পূৰ্ববংগ আৰু অসম হ'ব। মই অলপ আগতে ক'লোৱেই নামটো, পূৰ্ববংগ আৰু অসম। দ্বিতীয় দফাত আছে, তোমালোকে স্ক্ৰীনত চোৱা, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। তৃতীয় কথা হ'ল, গ বুলি পেলাই আমি লিখিছোঁ, গ হ'ল পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। আকৌ কৈছোঁ, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। আৰু এই বংগভংগ আঁচনিৰ প্ৰথম দফাৰ শেষৰটি কথা হ'ল, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ'ব। এয়া হ'ল প্ৰথম দফাৰ কথা। কেতিয়াবা পৰীক্ষাত অকল প্ৰথম দফাটো কি আছিলে বুলি লিখিব দিয়ে, সেইকাৰণে মনত ৰখাটো প্ৰয়োজন তোমালোকে। তাৰপিছত আহিছোঁ আমি দ্বিতীয় দফালৈকে। দ্বিতীয় দফাৰ ক হ'ল, ক নম্বৰ দিছোঁ আমি, যে পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হ'ব। ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন কৰা হ'ব। খ হ'ল,
সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এখতিয়াৰভুক্ত হ'ব। এইখিনিতে আমি আকৌ এটা বিৰতি লোৱাৰ সময় হ'ল। বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম প্ৰতিদিন পাঠশালাৰ এই শ্ৰেণীটোলৈ। বিৰতি লোৱাৰ আগতে আমি লৰ্ড কাৰ্জনে ঘোষণা কৰা 4 দফীয়া আঁচনিখনৰ কথা 4টা দফাৰ কথা আলোচনা কৰি আছিলোঁ আৰু লৰ্ড কাৰ্জনে এই 4 দফীয়া আঁচনি ঘোষণা কৰিছিল 1 ছেপ্টেম্বৰ তাৰিখে। এতিয়া এই 4 দফীয়া আঁচনিৰ আমি ইতিমধ্যে 2টা দফাৰ কথা আলোচনা কৰিলোঁ বিৰতিৰ আগতে। তৃতীয় দফা আমি আকৌ স্ক্ৰীনত চাম। তৃতীয় দফাত কি উল্লেখ আছে যে পশ্চিমবংগ, বিহাৰ, উৰিষ্যা আৰু চটনাগপুৰ সহ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হ'ব। বুজি পাইছা? তাৰ পিছতে আহিলে চতুৰ্থ দফা। তৃতীয় দফাত মাত্ৰ এটাই কথা, চতুৰ্থ দফাৰ লেখিয়া। চতুৰ্থ দফাত আছে যে 1905 চনৰ 16 অক্টোবৰত বংগ বিভাজন কাৰ্যকৰী হ'ব। মই আগতে কৈছোৱেই কথাষাৰ। 1905 চনৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হ'ব। আৰু এইখিনিতেই আমাৰ বংগভংগৰ আঁচনিৰ 4 দফীয়া আঁচনিখিনি আমি ইমানতে সামৰিছোঁ। তাৰপিছত আমি আহিছোঁ পৰৱৰ্তী কথালৈ। পৰৱৰ্তী কথা কি জানানে? যে এই 4 দফীয়া আঁচনি ঘোষণা কৰিলে লৰ্ড কাৰ্জনে। তাৰপিছত এই যে 4 দফীয়া আঁচনি ঘোষণা কৰাৰ পিছতে বংগ বিভাজনক লৈ বংগদেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল। বংগদেশৰ জাতীয়তাবাদী নেতাসকলে কলিকতাৰ টাউন হলত মিলিত হৈ বংগ বিভাজনৰ বিপক্ষে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তাৰমানে তাত প্ৰবল জোৱাৰ উঠিল বংগ বিভাজনৰ বিপক্ষে। তেওঁলোকে বংগ বিভাজন হোৱাটো একেবাৰে মনে প্ৰাণে বিচৰা নাছিল। আৰু 16 অক্টোবৰ তাৰিখটো তেওঁলোকে শোকৰ দিন হিচাপে, এই যে কৈছিলোঁ 16 অক্টোবৰ মই লিখি থৈছিলোঁ, 16 অক্টোবৰ তাৰিখটো তেওঁলোকে শোকৰ দিন হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। শোকৰ দিন 16 অক্টোবৰ তাৰিখটো তেওঁলোকে শোকৰ দিন হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সেই সময়ৰ জাতীয়তাবাদী নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জী, কৃষ্ণ কুমাৰ মিত্ৰ আদি বঙালী নেতাসকলে, বঙালী জাতীয়তাবাদী নেতাসকলে মিলিত হৈ বিশাল জনসভা যে অনুষ্ঠিত কৰিলে, তাত তেওঁলোকে বিভিন্ন প্ৰকাৰে জনগণক বুজাবলৈ চেষ্টা কৰিলে যে বংগ বিভাজনৰ পৰিণতি কি ভয়াৱহ হ'ব। আৰু তেওঁলোকৰ সেই বক্তৃতাই বংগবাসীক উত্তেজিত কৰিলে। আৰু তেওঁলোকে সেই সভাতেই বংগ বিভাজন আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিলে। কাৰ্যসূচীবোৰ আছিলে বংগ বিভাজনত তেওঁলোকে কি কি কাৰ্যসূচী, এইবিলাকো খুব গুৰুত্বপূৰ্ণ কথা। আৰু সেইকাৰণে আমি কাৰ্যসূচীবোৰ খুব ভালকৈ মনত ৰাখিব লাগিব। বংগ বিভাজন আন্দোলনৰ কাৰ্যসূচী। বংগ বিভাজন আন্দোলনৰ কাৰ্যসূচী। প্ৰথম কাৰ্যসূচী হিচাপে আমি ক'ব পাৰোঁ সভা। বিভিন্ন সভা অনুষ্ঠিত কৰাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিতীয় কাৰ্যসূচী হৰতাল। হৰতাল তোমালোকৰ কাৰণে আজিকালি আমি হৰতাল বুলি নকওঁ, ষ্ট্ৰাইক বুলিহে বেছিকৈ কওঁ। হৰতাল এক ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী।
এই গোটেইবিলাকেই প্ৰতিবাদী কাৰ্যসূচী কিন্তু হৰতাল প্ৰতিবাদ কৰাৰ এক মাধ্যম বুজি পাইছা তাৰ পিছত তেওঁলোকে আৰু কি কাৰ্যসূচী ললে তেওঁলোকে শোভাযাত্ৰা তোমালোকে শোভাযাত্ৰা দেখি থাকা বাৰু গতিকে শোভাযাত্ৰাটো তোমালোকৰ কাৰণে চিনাকি বিভিন্ন কথাত ভাল কথা বা কিছুমান প্ৰতিবাদ কৰিবলগীয়া কথাত যেনেকৈ শোভাযাত্ৰা হয় ভাল কথাটো কেতিয়াবা শোভাযাত্ৰা হয় আৰু সেই শোভাযাত্ৰাৰ জৰিয়তে বিভিন্ন কথা মানে বিভিন্ন ভাৱ আমাৰ প্ৰকাশ পায় কেতিয়াবা আমি যে সকলোৱে একগোট হৈ আছো সেই কথাটো প্ৰমাণ কৰে কেতিয়াবা আমি আমাৰ বিজয় গান গাবলৈও আমি শোভাযাত্ৰা কৰিব পাৰো ঠিক সেইদৰে শোভাযাত্ৰাৰ জৰিয়তে প্ৰতিবাদ সাব্যস্তও কৰিব পাৰি আৰু তাৰ পিছৰ কাৰ্যসূচীটি হ'ল ৰাখী বন্ধন বংগদেশৰ এক অন্যতম গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈছে ৰাখী বন্ধন আৰু সেই ৰাখী বন্ধনকো বংগ বিভাজন আন্দোলনৰ এক কাৰ্যসূচী হিচাপে ৰাখিলে এতিয়া এই বংগ বিভাজন আন্দোলনৰ কাৰ্যসূচীসমূহ বংগদেশৰ জাতীয়তাবাদী নেতাসকলৰ সহযোগত তেওঁলোকৰ ছত্ৰছায়াত বংগবাসীসকলে কলিকতা চহৰৰ বা সেই সময়ৰ বংগ প্ৰদেশৰ আকাশ বতাহ মুখৰিত কৰিলে বিভিন্ন কথাৰে বংকিম চন্দ্ৰ চেটাৰ্জীৰ বন্দে মাতৰম গীতেৰে তেওঁলোকে আকাশ বতাহ মুখৰিত কৰিলে বিভিন্ন গীত নাট পদ্য ৰচনা কৰা হ'ল আৰু সেই সকলোবিলাকৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল বংগ বিভাজনৰ বিৰোধিতা কৰা বংগ বিভাজন কেতিয়াও হ'ব নালাগে সেই কথাটোৰ বিৰোধিতা কৰাৰ অৰ্থে তেওঁলোকে সেই কাৰ্যসূচীসমূহ গ্ৰহণ কৰিলে আৰু কলিকতাৰ ৰিপন কলেজৰ ছাত্ৰসকলে শ্ৰেণী কোঠা পৰা ওলাই আহি শ্ৰেণী বাদ দি শ্ৰেণী কোঠাৰ পৰা ওলাই আহি তেওঁলোকে এই বংগ বিভাজন আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ললে ছাত্ৰসকলৰ সহযোগিতা খুব গুৰুত্বপূৰ্ণ কথা আৰু লগতে কি হ'ল জানানে তেওঁলোকে অৰ্থাৎ আন্দোলনকাৰীসকলে স্বাক্ষৰ সংগ্ৰহ অভিযানত নামিল স্বাক্ষৰ সংগ্ৰহ মানে তেওঁলোকে সহি সংগ্ৰহ কৰিবলৈ ধৰিলে এতিয়া যদি তোমালোকে মোক সোধা যে কিহৰ সহি যে তেওঁলোকে এখন প্ৰতিবাদনামা প্ৰস্তুত কৰিলে আমি কি বুলি কওঁ ইংৰাজীত মেমোৰেণ্ডাম তেওঁলোকে এখন প্ৰতিবাদনামা প্ৰস্তুত কৰিলে আন্দোলনকাৰীসকলে আৰু সেই প্ৰতিবাদনামাত তেওঁলোকে জনগণৰ পৰা স্বাক্ষৰ সংগ্ৰহ কৰিলে আৰু ৭০,০০০ স্বাক্ষৰ তেওঁলোকে সংগ্ৰহ কৰিলে আৰু ৭০,০০০ সহি সংগ্ৰহ কৰা স্বাক্ষৰ সংগ্ৰহ কৰা প্ৰতিবাদনামা তেওঁলোকে প্ৰদান কৰিলে তেওঁলোকে এই কাৰণেই প্ৰদান কৰিলে যে তেওঁলোকৰ প্ৰতিবাদৰ কথা প্ৰচাৰ হওক বংগদেশৰ সেই সময় বংগদেশৰ কৃতি সন্তান সুৰেন্দ্ৰনাথ বেনাৰ্জী বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাজবিহাৰী বসু ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী আদি বিখ্যাত চিন্তানায়কসকলে ব্ৰিটিছ চৰকাৰক বংগ বিভাজনৰ তেওঁলোকে কি কৰিলে ব্ৰিটিছ চৰকাৰৰ বংগ বিভাজনৰ কুটিল চক্ৰ তেওঁলোকে নিজেতো বুজি পালেই তেওঁলোক যেহেতুকে চিন্তানায়ক সেই কথা তেওঁলোকে আন্দোলনকাৰীসকলক বা বংগবাসীক তেওঁলোকে জনাই দিলে আৰু তেতিয়া তেওঁলোক বংগবাসীয়ে পুনৰবাৰ বংগ বিভাজনৰ বিৰোধিতা কৰিবলৈ মাৰ বান্ধি থিয় হ'ল তোমালোকে শুনি আচৰিত হ'বা যে যেতিয়া বংগ বিভাজন কাৰ্যকৰী কৰাৰ কথা
ঘোষণা হ'ল সেই দিনটোত বংগদেশৰ সকলো মানুহৰ পাকঘৰ এই দিনটোৰ বাবে বন্ধ থাকিল চোৱাচোন তেওঁলোকে ভাত পানী নোখোৱাকৈ থাকিল সেই জাতীয়তাবোধৰ ভাৱ খুব ডাঙৰ কথা অন্তৰৰ পৰা অহা জাতীয়তাবোধৰ ভাৱ যে তেওঁলোকে নিজৰ দেশখনক তেওঁলোকে বিভাজন হ'বলৈ নিদিয়ে তেওঁলোকে একেলগে সকলোৱে থাকিব একতাৰ দোলেৰে বান খাই থাকিব আমি আকৌ এটা বিৰতি লোৱাৰ সময় হ'ল তোমালোক উঠি নাযাবা কিন্তু ইয়াৰ পিছত আৰু আমি বংগ বিভাজনৰ পৰৱৰ্তী কথাসমূহ আলোচনা কৰিম বিৰতি লোৱাৰ আগে আগে আমি আলোচনা কৰি আছিলোঁ যে জাতীয় চিন্তানায়কসকলে ক'ৰ বংগদেশৰ জাতীয় চিন্তানায়কসকলে অৰ্থাৎ তেওঁলোক বংগদেশৰ কৃতি সন্তান সুৰেন্দ্ৰনাথ বেনাৰ্জী ৰবীন্দ্ৰনাথ ঠাকুৰ বিপিন চন্দ্ৰ পাল অৰবিন্দ ঘোষ ৰাসবিহাৰী বসু সুন্দৰ ত্ৰিবেদী ৰামেন্দ্ৰ সুন্দৰ ত্ৰিবেদী আদি লোকসকলে ব্ৰিটিছৰ বংগ বিভাজনৰ কুচক্ৰান্ত বুজি পাই সেই কথাবোৰ বংগদেশত প্ৰচাৰ কৰিলে আৰু এইকাৰণেই প্ৰচাৰ কৰিলে যে তেওঁলোকে বুজাই দিলে যে বংগ বিভাজনৰ জৰিয়তে বা বংগ বিভাজন হ'লে বংগদেশৰ জাতীয় ঐতিহ্য বঙালীসকলৰ মাজত যি জাতীয় ঐতিহ্য সেই জাতীয় ঐতিহ্য বিনাশ হ'ব জাতীয় ঐতিহ্যত বাধা পৰিব আৰু তাৰ লগতে সম্প্ৰীতি নষ্ট হ'ব তেওঁলোকৰ মাজত থকা বহুদিনীয়া সম্প্ৰীতি নষ্ট হ'ব আৰু সেই কথাবোৰ জনগণে খুব ভালকৈ বুজি পালে সেই কাৰণেই হয়তো তেওঁলোকে বংগ বিভাজনৰ যি প্ৰতিবাদ পত্ৰ প্ৰস্তুত কৰিছিল সেই প্ৰতিবাদ পত্ৰত তেওঁলোকে স্বাক্ষৰ প্ৰদান কৰিলে আৰু সেই প্ৰতিবাদনামা ভাৰত সচিবৰ হাতত প্ৰদান কৰিলে ভাৰত সচিবৰ হাতত কিন্তু ভাৰত সচিবৰ হাতত প্ৰদান কৰাৰ পিছতো ব্ৰিটিছসকলে আত্মপক্ষ সমৰ্থন কৰিবলৈ পাহৰা নাছিল আত্মপক্ষ সমৰ্থন কৰিছিল আৰু তেওঁলোকে সেই ভাৱধাৰাহে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল যে বংগ বিভাজন কৰিলে শাসনৰ ক্ষেত্ৰত সুবিধা হ'ব বিশাল বংগদেশক শাসন কৰাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সৃষ্টি হয় আৰু সেই বিশাল বংগদেশক যেতিয়া দুভাগ কৰা হ'ব তেতিয়া শাসন কৰাৰ সুবিধা হ'ব সেই কথাটো পতিয়ন নিয়াবলৈহে তেওঁলোকে চেষ্টা কৰি আছিল তাৰ পিছৰ পৰ্যায়ত কি হ'ল শুনা ইতিহাসৰ কথাবোৰ তোমালোকে এই ধৰণে এটা সাধুৰ নিচিনাকৈ পৰ্যায়ক্ৰমে তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা আৰু তেতিয়া আসলতে তুমি বহুত পঢ়ি থাকিবলৈও নাই তুমি তেতিয়া কি কৰিব পাৰিবা কথাবোৰ মনত এবাৰ যেতিয়া তোমাৰ সোমাই যায় তুমি কথাবোৰ পৰীক্ষাৰ বহিতেই অকল লিখিব পাৰিবা যে এনেকুৱা নহয় তোমাৰ সেই কথাবোৰ সকলোবোৰ কথা তোমাৰ বোধগম্য হ'ব তোমাৰ সকলোবোৰ কথা পিছলৈ মনত থাকি যাব তুমি এই ধৰণে যদি কথাবোৰ এটা যুক্তিযুক্ততাৰ মাজেৰে যদি তুমি প্ৰস্তুত কৰি লোৱা তোমালোকে প্ৰস্তুত কৰি লোৱা যদি তাৰ পিছৰ চোৱা কি বংগ বিভাজনটো কাৰ্যকৰী হ'ল বংগ বিভাজনৰ পৰিণতি স্বৰূপে সকলো সামগ্ৰী নিজৰ দেশত উৎপাদন কৰা আৰু লগতে স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত সমৰ্থিত হ'ল জনসভাত সেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সমৰ্থিত শব্দটোতকৈ আমি কি ক'ব পাৰোঁ যে বংগ বিভাজন সম্পৰ্কীয় যিবোৰ সভা হৈছিলে সেই সভাত যে নিজৰ দেশত উৎপাদিত সামগ্ৰীসমূহ ব্যৱহাৰ কৰা আৰু সেই স্বদেশী বস্তুবিলাক গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হ'ল
আৰু সেই যে বিদেশী বস্তু গ্ৰহণ নকৰা, বিদেশী বস্তু বৰ্জন কৰা বুলি আমি ক'ব পাৰোঁ বা কোৱা হয়, বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ কৰাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তই স্বদেশী আন্দোলনৰ সূচনা কৰিলে। আমি বংগ বিভাজন সম্পৰ্কে আলোচনা কৰি আছিলোঁ। এতিয়া আমি আহিলোঁ স্বদেশী আন্দোলনলৈ। স্বদেশী আন্দোলন কি? নিজৰ দেশত হোৱা আন্দোলন। এনেকুৱা নহয় যে বংগ বিভাজন বেলেগ দেশত হৈছিল, তেনেকুৱা কথা কোৱা নাই। কিন্তু নিজৰ দেশক লৈ হোৱা এটা আন্দোলন। এইখিনিতে এটা কথা মন কৰিব লাগিব যে বংগ বিভাজন আন্দোলন বংগদেশৰ ভিতৰত আছিলে সীমাবদ্ধ হৈ। কিন্তু এই স্বদেশী আন্দোলনে সমগ্ৰ দেশখনক সামৰি ল'লে। কি কাৰণে সামৰি ল'লে? যে বংগ বিভাজনৰ ক্ষেত্ৰত, বংগ বিভাজন আন্দোলনৰ ক্ষেত্ৰত বংগদেশত উদ্ভৱ হোৱা সমস্যাৰ কাৰণে বংগবাসীয়ে আন্দোলন কৰিছিল। কিন্তু স্বদেশী আন্দোলনক লৈ ইয়াক নামান্তৰিত কৰাৰ কথা হ'ল যে ইয়াত সমগ্ৰ দেশৰ জনসাধাৰণে অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ি আহিল যে বিদেশী বস্তু বৰ্জন কৰা হ'ব আৰু স্বদেশী বস্তু গ্ৰহণ কৰা হ'ব। আৰু সেইকাৰণে স্বদেশী আন্দোলনৰ তিনিটা অংগ স্বদেশী আন্দোলনৰ অংগ। আমি এতিয়া স্বদেশী আন্দোলনৰ অংগসমূহলৈ যাম। তিনিটা অংগ। বিদেশী সামগ্ৰী বয় বস্তু, বিদেশী সামগ্ৰী বৰ্জন বা বয়কট। দ্বিতীয় অংগটো হ'ল স্বদেশী বুলি লিখাতকৈ আমি নিজৰ দেশত উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰ। বিদেশী সামগ্ৰী বৰ্জন বা বয়কট, নিজৰ দেশত উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰ আৰু জাতীয় শিক্ষা। তোমালোকে স্বদেশী আন্দোলনৰ এই অংগ তিনিটা তোমালোকে লিখি ল'ব পাৰা। কিন্তু আমি আজি আৰু এই সম্পৰ্কে আলোচনা কৰিব নোৱাৰোঁ এই কাৰণে যে আমাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আমি তোমালোক সকলোকে ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ।